এয়া মোৰ ফেভৰেট বস্তু এটা ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। এইটো হৈছে চাউলৰ চুঙা। এইবাৰ গাঁৱত যাওঁতে মাজুমায়ে মই ভাল পাওঁ কাৰণে গুড়াৰ চুঙা আৰু চাউলৰ চুঙা বনাই খোৱালে আৰু দিও পঠালে। মাজুমালে বহুত বহুত মৰম। আৰু পিঠা দেখি বিহু বিহু লাগছি নালাগে কাৰণে ক'বচোন ৰাইজ। মোৰ কিন্তু লাগছি দেই অলপ অলপ। আমি এডভান্সতে খালোঁ আৰু মেজিৰ পোৱা বাৰু খাওঁৱেই। আৰু এইটো পিঠা মোৰ অল টাইম ফেভৰেট। ৱাও, জাষ্ট ৱাও, ইমান ডিলিচিয়াছ হয় মানে দৈ বা ক্ৰীম আৰু গুৰ মিঠাইৰ লগত মানে খালে খায়ে থাকিব মন যায়। ইমান বেছি ভাল পাওঁ আৰু খাই মই এই গুড়াৰ মানে চাউলৰ চুঙাটো আৰু গুড়াৰ চুঙাটোও খাওঁ পাৰোঁ। চাউলৰ চুঙাটো কিন্তু বেছি ফেভৰেট মোৰ। কোনে কোনে ভাল পায় জনাবচোন। আৰু ভিডিঅ'টো ভাবিলে আপোনালোকৰ লগতে শ্বেয়াৰ কৰি দিওঁ। যদি ভাল পায় মৰম দিব, লাইক ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ এইখিনিয়ে, লগ পাম আকৌ। বাই। কেনে পালে জনাব।